নমস্কাৰ বন্ধুসকল, ছ'চিয়েল লাইফ এক্সপ্ল'ৰলৈ স্বাগতম জনাইছোঁ। নিজৰ সুৰীয়া মাতৰ জৰিয়তে এৰাতিৰ ভিতৰতে ষ্টাৰ হোৱা ৰাণু মণ্ডল এতিয়া ছ'চিয়েল মিডিয়াত চৰ্চালৈ আহিছে। ৰেলৰ ষ্টেচনত গান গাই জীৱন কটোৱা ৰাণু মণ্ডলে এতিয়া বলিউডত নিজৰ কণ্ঠৰে সকলোকে মনমুগ্ধ কৰিছে। বৰ্তমান ছ'চিয়েল মিডিয়াত তেওঁৰ চৰ্চা বৰকৈ চলি আছে। কিনো আছে এইবাৰ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণ। আচলতে ৰাণু মণ্ডলে ফেশ্বন শ্ব' এটাত অংশগ্ৰহণ কৰিবলৈ গৈ অত্যাধিক মেকআপ লগালে। মেকআপৰ কাৰণে তেওঁৰ লুকটো একদম বেলেগ হৈ গৈছিল আৰু সেই অনুষ্ঠানটোৰ ফটোবোৰ যেতিয়া ভাইৰেল হ'ল তেতিয়া ৰাণু মণ্ডলক সকলো মানুহে ট্ৰল কৰা আৰম্ভ কৰিলে। ৰাণু মণ্ডলে যিটো মেকআপ কৰিছিলে আপুনি শুনি আচৰিত হ'ব। এই মেকআপটো কৰিবৰ বাবে কেইবা ঘণ্টাও সময় আৰু 25,000তকৈ অধিক টকা খৰচ হৈছিল। এইটো বৰ সঁচাই আচৰিত নহয়নে?